13 সংখ্যাটোক কিয় আনলাকি 13 বুলি জনা যায়? মানুহৰ চকু কিমান মেগাপিক্সেলৰ হ'ব পাৰে? এনে ধৰণৰ ইণ্টাৰেষ্টিং ইনফো কেইটামান আজিৰ এই ভিডিঅ'টিত প্ৰেজেণ্ট কৰা হৈছে। নমস্কাৰ দোস্ত, ৱেলকাম টু মাই নিউ চেনেল ইনফো টাইম আছাম। আমাৰ মানুহৰ চকু এক জটিল আৰু মূল্যৱান অংগ, যাৰ সহায়ত আমি এই ধুনীয়া বিশ্বখনৰ দৃশ্য উপভোগ কৰোঁ। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কিমান যে ছবি আমি চকুৰে দেখা পাওঁ তাৰ কোনো সীমা নাই। আচলতে আমাৰ চকুজুৰিও ডিজিটেল কেমেৰাৰ দৰে। আমাৰ চকুজুৰিৰ ক্ষমতা প্ৰায় 576 মেগাপিক্সেলৰ সমান। 13 সংখ্যাটোক কিয় আনলাকি বুলি মানুহে মানে? এনে বহুতো কাৰণ আছে যাৰ বাবে 13 সংখ্যাটোক আনলাকি বুলি মানুহে গণ্য কৰি আহিছে। উত্তৰ ইউৰোপ মহাদেশৰ প্ৰাচীন কালৰ ভাইকিংছৰ মতে 13 সংখ্যাটো দুৰ্ভাগ্যজনক। খ্ৰীষ্টিয়ানসকলৰ মতে যেতিয়া 13 জন মানুহে একেলগে আহাৰ গ্ৰহণ কৰিবলৈ বহে, ই এক বহুত ডাঙৰ দুৰ্ভাগ্যজনক ঘটনা। হিন্দুসকলৰ মতেও কিছু এনেধৰণৰ মান্যতা যে যেতিয়া 13 জন লোকে কোনো এক কাৰণ বা ঘটনাক লৈ একগোট হয়, তেতিয়া ইয়াক অশুভ বুলি ভবা হয়। পুৰণি কাহিনী অনুসৰি এবাৰ 12 জন ভগৱানে ৱালালাহৰ এটা হলত ফিষ্ট কৰি আছিল। সেই সময়ত লকি দ্য গড অফ মিছিছিপ প্ৰকট হয় আৰু লকি অহাৰ ফলত ভগৱানৰ সংখ্যা আনলাকি নাম্বাৰ 13 হৈ পৰে। ভগৱান লকিয়ে গড হৰ্ডক প্ৰস্তাৱ দিছিল যে তেওঁ গড বাৰ্লাৰক প্ৰহাৰ কৰক। ইয়াৰ ফলত সকলো ধ্বংসস্তূপত পৰিণত হয়। এয়াই কাৰণ যে যেতিয়া 13 জন লোক একেলগে আহাৰ গ্ৰহণ কৰে, তেতিয়াই 13 সংখ্যাটোক আনলাকি বুলি কোৱা হয়। এনেবোৰ কাৰণ বা ধাৰণাৰ বাবে 13 সংখ্যাটোক আনলাকি বুলি মান্যতা দিয়া হয়। কিন্তু সাইকোলজিষ্টসকলে ইয়াক সম্পূৰ্ণৰূপে ইগনোৰ কৰিছে। তেওঁলোকৰ মতে আমাৰ ওচৰে পাজৰে কোনো ঘটনা ঘটিলে মানুহে সেই ঘটনাসমূহ আৰু তাৰিখৰ মাজত এক ইমাজিনেৰী ছবি ভাবি লয়। আচলতে ই কোনো ভয় লগা কথা নহয়। এয়া মানুহৰ এক ভ্ৰান্ত ধাৰণাহে। এই পৃথিৱীখনত ভগৱানে নানা তৰহৰ জীৱ জন্তুৰ সৃষ্টি কৰিছে। এনে কিছুমান জীৱ জন্তু মানুহৰ ওচৰে পাজৰে থাকে যাক আমি ভালদৰে জানো, চিনি পাওঁ। কিন্তু এই পৃথিৱীখনত এনে কিছুমান জীৱ জন্তু আছে যাক আমি নাজানো অথবা চিনি নাপাওঁ। এই জীৱসমূহৰ নিজা নিজা এক বিশেষত্ব আছে। এনেধৰণৰ এটা সুন্দৰ জীৱ আছে যাক গভীৰ সমুদ্ৰতলিত পোৱা যায়, যাৰ এক আচৰিত বৈশিষ্ট্য আছে। হয় দোস্ত, মই ক'বলৈ গৈ আছোঁ লিপচিপ নামৰ সামুদ্ৰিক জীৱবিধৰ কথা, যাক আমি চি চিপ বা চি বাণী নামেৰেও জানো। ই এনে এক জীৱ যি সমুদ্ৰৰ শৈবাল ভক্ষণ কৰে আৰু গছ গছনিৰ দৰে ফটোচিন্থেসিছ অৰ্থাৎ সালোকসংশ্লেষণৰ দ্বাৰা শক্তি আহৰণ কৰে। এইটো মৰম লগা এবিধ সৰু জীৱ যাক দেখিবলৈ সৰু গছ গছনিৰ দৰে লাগে। ইয়াৰ বৈজ্ঞানিক নাম হৈছে অষ্টিচাইলা কুৰুচিমি। ই 5 মিলিমিটাৰ পৰ্যন্ত দীঘল আৰু ইয়াক ফিলিপাইনছ, ইণ্ডোনেছিয়া আৰু জাপানত বেছিকৈ পোৱা যায়। এমাজিং কথাটো হ'ল এই যে গোটেই দুনিয়াত ইয়ে হ'ল এনে এবিধ জীৱ যিয়ে ফটোচিন্থেসিছ অৰ্থাৎ সালোকসংশ্লেষণৰ জৰিয়তে এনাৰ্জি আহৰণ কৰে। এই প্ৰচেছটোক ক্লিপ্টোপ্লাষ্টিক বুলিও কোৱা হয়। এইটো শুনিবলৈ আচৰিত কথা যে ইয়াৰ বাহিৰে পৃথিৱীৰ অন্য কোনো জীৱই ছ'লাৰ পাৱাৰ আহৰণ কৰিব নোৱাৰে। হয়নে ই এক ইণ্টাৰেষ্টিং খবৰ? সাধাৰণতে আমাৰ হৃদস্পন্দন বা হাৰ্টবিট 1 মিনিটত 72 বাৰ হয়। কিন্তু জানেনে পখিলাৰ 1 মিনিটত 500 বাৰ আৰু জেঠীৰ অৰ্থাৎ লিজাৰ্ডৰ 1000 বাৰ হৃদস্পন্দন হয়। দোস্ত, আজিৰ এই ভিডিঅ'টি চাই কেনে পালে? যদিহে ভাল পাইছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ আপকামিং নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি চাব। শেষত সকলোকে শুভেচ্ছা জনাই আজিলৈ ইয়াতে এৰিলোঁ। ধন্যবাদ।